বিটিআৰ চৰকাৰ ইতিমধ্যে কাম কৰি আছে। ইতিমধ্যে আমি খুব গৌৰৱেৰে কৈ ল'ব পাৰোঁ, আদিবাসী সম্প্ৰদায়ৰ পৰা আমাৰ যি এজন ব্যক্তি মানে নমিনেটেড কৰিছিল, তেখেতকে আমি নমিনেটেড এজন ব্যক্তিকে আমি EM মানে প্ৰদান কৰিছোঁ। সেইটো এটা এক্সাম্পল। কোনোদিনা যোৱা 17টা বছৰত নমিনেটেড MCLA এজনক EM বনোৱা আপোনালোকে শুনা নাছিল চাগে। গতিকে এইবাৰ আমি নমিনেটেড এজন ব্যক্তিক EM বনোৱা প্ৰথম প্ৰমোদ বড়ো চৰকাৰত, আৰু প্ৰমোদ বড়ো চৰকাৰ অহাৰ পিছত এইবাৰ প্ৰমোদ বড়ো তেখেতে কথা দিছে যে এইবাৰ শ্ৰীৰামপুৰত সিধু কানুৰ এটা প্ৰতিমূৰ্তি বনোৱাৰ কাৰণে কথা দিছে, মাটি বিচাৰিব দিছে। গতিকে নিশ্চয় অনাগত দিনত আমি এই আদিবাসী সমাজৰ কাৰণে আৰু আদিবাসী সমাজৰ লগতে আমি এই অঞ্চলত বিটিআৰ অঞ্চলত থকা প্ৰতিটো জাতি জনগোষ্ঠী শান্তিৰে বসবাস কৰিব পৰা এটা পৰিৱেশ, যেতিয়া আমাৰ অঞ্চলত শান্তি আহিব তেতিয়াহে আমি এই অঞ্চলটোৰ প্ৰগতিৰ ৰাস্তা আমি উলিয়াই ল'ব পাৰিম। গতিকে আদিবাসী সম্প্ৰদায়ৰ যিমানখিনি সশস্ত্ৰ সংগ্ৰাম আছে তেখেতসকলৰ লগত ভাল এটা দিশত আলোচনা মধ্যম চলি আছে, আৰু আমি ভাবোঁ যে আমাৰ অঞ্চলত এতিয়া শান্তি আহিছে আৰু আমি এইবাৰ ডেভেলপমেণ্টৰ কাম কৰিবৰ কাৰণে যোজা চলাইছোঁ। থেংক ইউ।